হাই গাইজ, আপোনালোকে কেনে আছে? মই একদম হাই ফাই। চ' গাইজ, আজি আহিছোঁ bahjinit মানে হেৰি চাবা আৰু মানে ফাংচন আছে যি গতিকে আৰু চাওক মানে বৰ্তমান এনে খেলা হৈ আছে, কাবাডী খেলা হৈ আছে আপিচলিৰ, চাব পাৰে। আৰু বাকী গাইছ আপি মাখানো সোধাই আৰু না তিৰিগিলাক পুৰা মানে কাবাডীকত মানে হাৰ মাৰা নাই কায়ক আকৌ ইফালৰ টিমটো হাৰ মাৰা নাই ইফালৰ টিমটো হাৰ মাৰা নাই পুৰা একদম জছতে খেলি আছে আৰু আমিতো মজাছে চাই আছো গাইছ বহি বহি পুৰা। আৰু ইফালে গাইছ চাওক আমাৰ ভিনিয়ে ন মানে কাবাডী খেলি আছে, ইফালে মানে ভিনিৰ ভাগাত ধুচিয়ে পায় সেইকাৰণে বহিছি আৰু যি কি নহওক বাকী ইফালে কণ্টিনিউ কৰি আছে। আৰু গাইছ আহি থাকোঁতে মানে আমাৰ সৰু বেটিহঁতে ৰখলা, আপোনালোকেতো জানে তিৰি মানুহগিলাৰ কিমান কথা থাকে, তো সেই হিচাপমতে তাই আৰু ৰখলা দেচোন। আৰু ইফালে এই বদমাছকেইটাক চাওক না গাইছ, আৰু আমি দুটা আৰু এনেকৈ আছোঁ আৰু গাইছ কি বুলি ক'ম আৰু আমি আপি চলি আমিতো আৰু একো ক'ব নোৱাৰোঁ। আৰু গাইছ ফাইনেলি ঘৰ আহি পালোঁ আৰু চাওক মানে একদম গধূল হৈ গৈছে, মানে আন্ধাৰ গৈছে আৰু এই ক'লা আৰু আমাক ভালকৈ দেখাই নাপায় গাইছ, ক'লা কাৰণে আমাক কেমেৰাত দেখাই নাপায়। আৰু গাইছ চাওক মই পুৰা ৰেডি হৈছোঁ, মই ভাবছোঁ গাইছ লং পেণ্ট চাৰ্ট পিন্ধি কেনে মই ডান্স কৰিম, কিন্তু কি বা হয় নাজানো, চিট পাঙে না নাপাং, মানে চান্স পাঙে না নাপাং ডান্স কৰিব, মানে টাইম নহ'ব পাৰে এতিয়া মানে 9টা বাজিলা। আৰু গাইছ চাওক মানে ডেন্স কৰি থাকিলে মাজতে এটা এডভাৰটাইজ সোমাই দিয়ে নহয়, সেই এডভাৰটাইজটো মানে এতে সোমাই দিছে, সম্পাদনাটো জনাই আছে আৰু মানে। আৰু গাইছ চাই থাকোঁতে ইমান মানুহ হৈ গ'ল না গাইছ, কি ক'ম আৰু মানে চাওক না গাইছ মানুহ কিমান হৈ গৈছে একদম আৰু গাইছ। আৰু গাইছ ইয়াতে চাওক পুৰা কাপল ডান্সো হৈ আছে। আৰু গাইছ চাওক এয়া হ'ল মানে বৰদৈচিলাৰ ডেন্স গ্ৰুপ, মই গাইছ বহুত দূৰত বৈছোঁ সেইকাৰণে মানে জুম কৰি দেখাব লগাত পৰছি। আৰু মানে বৰদৈচিলাৰ ডেন্স গ্ৰুপটো বহুত বেছি ভাল লাগে, খুব ধুনীয়াকৈ মানে ডেন্স কৰিব পাৰে মানে সিহঁতে, ভাল লাগে আৰু ডেন্সবিলাক চাই কেনে। আৰু গাইছ ৰ'ব এহেঁতৰ অলপমান ডেন্সটো আপোনালোকক মানে অলপমান দেখা দিম, ইমান ভিডিঅ' কৰিব পৰা নাই যি গতিকে। আজি আমাৰ ফূৰ্তি কৰাৰ দিন, আজি আমি গোটেই ইণ্ডিয়ান আৰ্মিক মাৰি পেলালো। তহঁতে চাগে পাহৰি গলি এজন ইণ্ডিয়ান আৰ্মিৰ মৃত্যু হলে তেনেকুৱা 100জন ইণ্ডিয়ান আৰ্মিৰ জন্ম হয়। ভাৰত মাতাৰ কসম আজি মই তহঁতক এটা এটাকৈ মাৰি পেলাম। ইণ্ডিয়ান আৰ্মি হৈছে আমাৰ দেশৰ আচল হিৰো। কোনোবা এজন চেলিব্ৰিটি ঢুকালে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ পোষ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ আমাৰ সকলোৰে সময় থাকে, কিন্তু বৰ্ডাৰ যদি কোনোবা এজন আৰ্মীৰ মৃত্যু হয় তেতিয়া তেওঁলোকৰ বিষয়ে ছ'চিয়েল মিডিয়াত পোষ্ট এটা লিখিবলৈ আৰু দুখ প্ৰকাশ কৰিবলৈ কাৰোৱে সময় নাথাকে। কিন্তু এটা কথা মনত ৰাখিব, বৰ্ডাৰত থকা আৰ্মীসকলৰ কাৰণে আমাৰ দেশখন আৰু আমি সুৰক্ষিত হৈ আছো। এবাৰ সকলো ইণ্ডিয়ান আৰ্মীৰ কাৰণে জোৰকৈ হাত চাপৰি হ'ব লাগে। যদিহে আমি ক্ষমা কৰি দিব। এইখিনি কৈ আপোনালোকৰ মৰমৰ বৰদৈচিলা ডান্স গ্ৰুপ আপোনালোকৰ পৰা বিদায় মাগিছো। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয়। সুমন সুৰেখ না কি নামটো ইমান ভালকৈ ঘূৰি নাহে মোৰ মুখেদি, মানে তাইও গান গাই আছে, তাইকো মাতিছে মানে।
আৰু গাইজ ফাইনেলি মৰ্মিতা মিত্ৰ আহি গ'ল খুব ধুনীয়াকৈ মানে গান গালে আমাৰ লগত আৰু গাইজ এনেকৈ আৰু টাইমটো পাৰ হৈ গ'ল আৰু আমিও চাই আছোঁ বঢ়িয়াকৈ আৰু আশা কৰিলোঁ ভিডিঅ'টো বহুত বেছি ভাল লাগিলে আৰু ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজিলৈ এইখিনি দিছিল এণ্ড বাই বাই